ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি একবাৰ হাত দিব দিয়ক না। জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছে? আমাৰ লগত আলোচনা কৰা নাই। সুধক প্ৰমোদ বড়ো বা আফচুৰ আজিৰ দিনত নেতাসকলক সুধিব পাৰে আপোনালোকে দিছপুৰত কেতিয়া, মইতো চব জানো, মইতো জানো দিছপুৰত আলোচনা কৰিছে না কৰা নাই, আৰু ইহঁতে কি NOC দি আহিছে সোধক, জিন্দগী নকয় ক'ব লাগিব এটা সময়ত। আপোনালোকে নকলেও এনে ওলাই যাব। এইটো ST ইছ্যু লৈ পেলাই আফচু আৰু UPPLৰ লগত দিছপুৰে আলোচনা কৰিছে, কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই। নিশ্চয় ভৱিষ্যত কৰিব পাৰে, নিশ্চয় কৰিব, কিন্তু আজিলৈকে কৰা নাই। কিন্তু আগত কৰা যিটো ষ্টেপ এইটো মই জানো। এই হিচাপতে এছেম্বলিত ডিলে কৰিছে যোৱাকালি। আৰু কিমান দূৰ যাব? এইবিলাক ভাঙা চিঙা কৰিবলৈ আমাক শেষ কৰিব পাৰে। এনেকুৱা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আমাৰ লগতো হিচাপ নাই, ওলাব যদি লাগে। কি দৰকাৰ মানুহক কিয় ব্লেকমেইলিং কৰিব লাগে? যিটো ব্লেকমেইলিং কৰিলে যোৱাকালি, এতিয়া আমি কি কৰিম? আমাৰতো ডিপাৰ্টমেণ্ট আছে, ইচ্ছা কৰিলেতো আমি বহুত একশ্যন ল'ব পাৰিম। কোনে লিড লৈছে উইদাউট পাৰ্মিশ্যন, ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই লৈ আহিছে, CITৰ পৰা ওলাই লৈ আহে, এইবিলাকতো তাত নিয়ম থাকে না। ছাত্ৰ ছাত্ৰীসকলক ওলাই লৈ অহা, কোনে পাৰ্মিশ্যন দিছে CITৰ পৰা, কোন অথৰিটিয়ে ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী হোষ্টেলৰ পৰা লৈ আহিছে, এইবিলাকতো কিবা নিয়ম আছে। সেইবিলাকৰ ওপৰত আমি যদি কাম কৰিব লাগে, কি হ'ব? এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এইটোৱেই যদি কৰিব লাগে বিচাৰে আফচু আৰু UPPLে, আমি কৰি দেখাব, কিন্তু আমি ইচ্ছা নাই। এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো ভুল এই UPPL লিডাৰ আৰু এই আফচু লিডাৰ, ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰোঁ, প্ৰয়োজন নাই। কথা এইটোৱে। থেংক ইউ। উল্লেখ কৰিবই লাগিব, যোৱাকালি যিটো ঘটনা হৈ গ'ল, এইটোতো হ'ল আফচু নেতৃত্বত হৈছে বুলি মানে চবেই গম পায়। ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই, কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আফচুৰ নেতৃত্বত হৈছে। আফচু মানে UPPL মানে আফচু, এইটো একেই কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো কোনো এফেক্ট হ'ব নালাগে। এই লাইনত আমি এফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOCটো আমি দিছোঁ। ইয়াৰ আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। সেইটো ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো এফেক্ট হ'ব নালাগে, সেইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো, আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা সেইটো বাহানা
এইটো বাহানা মানে আপচু যোৱাকালি কিবাটো এনে বাহানা, এইটো কৈ লাভ নাই। টোটেলি পলিটিকেল। ইয়াত UPPL জড়িত আছে, আপচুও জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লোঁ যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচুৱে, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায়, সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। ST ইছ্যুটো চবেই জানে, আমাৰ বড়োসকলেও জানে, কোনোবা ৰাভা গাৰোসকলেও জানে, একেলগে ষ্টেণ্ড দি আছে। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে, সেইটোৱেই। আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতেও থাকিব, এছেটিছ। এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে। BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি, মই মুঠতে BTCটো BTC হিচাপে থাকিব। সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL, কোনোবা আপচুৱে। আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে, চুক্তি কৰিছিলে, সেইদিনাই নাকচ কৰিছে। এইটো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। ইহঁতে একচেপ্ট কৰিব নোৱাৰে, পাৰা নাই। সেইটোকে আজি যোৱাকালি আৰু এক্সপ'জ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো আপচু বা UPPLৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয়, কথা সেইটোৱেই। চাওক, প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা আপচুৱে STকৰণৰ ক্ষেত্ৰত কি লিখি দিছে, কি লিখি দিয়া নাই, পিছত চবেই গম পাব। সেইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে, পাতা নাই, সেইবিলাক আমি গোটেই জানো। এইটো নাটকে কৰি আছে ইহঁতে, আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপচুৱে কি নাটক কৰিব বিচাৰে, এইটো এনেই ওলাই যাব। মই নক'ম আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছে নেকি? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব, আমি নাজানো নেকি? STকৰণৰ ক্ষেত্ৰত আপচু আৰু UPPLে মই যিমানটো জানো, ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু UPPLে মোতকৈ বেছি ভালকৈ জানে এই 6 জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক STকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে UPPL নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ'জ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহ'ল পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক কৰক না। BTC থাকিব, মই মৰাৰ পিছত হ'লেও BTC জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা UPPL। স্পষ্ট কথা সেইটোৱে। স্যাৰ, যোৱাকালি যিটো গ্ৰুপ অফ মিনিষ্টাৰ্ছে এছেম্বলিত ৰিপৰ্ট দাখিল কৰিলে, গ্ৰুপ অফ মিনিষ্টাৰ মানে কি? যোৱাকালি এটা ৰিপৰ্ট দাখিল কৰিছে STৰ ক্ষেত্ৰত, ৰিপৰ্ট দাখিল কৰিছে। এইটোৱে কৈছে না, মই এইটোৱেতো কৈছে, এইটোতো মই কৈ আছোঁ। গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি STকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে, লেখ কৰিছে। সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই। সিমানলৈকেও জানে আপচু আৰু UPPLে, সেইটো ডিছকাশ্যন নহ'ব। জাষ্ট এছেম্বলিৰ লাষ্ট দিনা, লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব। সেইখিনি কথালৈকে আপচু আৰু UPPL নেতাই স্পষ্ট। মই কি জানো, মোতকৈ ভাল ইহঁতে জানে। আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব
কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানো মই কিয় কওঁ নিজে নিজে এইবিলাক চব আউট হৈ যাব কোন ইউপিপিএল নেতাই কি ডিচিশ্যন দি পেলাই আছে কোন আপচু নেতাই কি ডিচিশ্যন দি পেলাই আছে মই নাজানি নেকি মই কিয় ক'ম আপুনি সুধিলে মই ক'ম নেকি এইটো নিজে নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই এছটিকৰণৰ লৈ পেলাই মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপচু আৰু ইউপিপিএল লগতহে মোক কি কৰিব বিচাৰে ভাঙাই দে আৰু মোক মাৰিব বিচাৰিছে না যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন আপচু নেতা কোন ইউপিপিএল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপচু নেতা আৰু ইউপিপিএল নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম ইউপিপিএল কোন নেতা আপচুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু ইউপিপিএল লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা কৰি থাকিলেও কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত মানে কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব BTC শেষ কৰিব বিচাৰিছে কেনেকৈ পাৰিব BTC সাংগঠনিক মৰ্যাদা পোৱা এই BTC আৰু আমি অহা 5 তাৰিখত আজি 30 তাৰিখ অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ BPF দলে বৰমাত এটা মাছ গেদাৰিং প্ৰগ্ৰাম লৈছে এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যেহেতু আমি নতুন চৰকাৰ বনাইছে BTC অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BTC উন্নয়নৰ স্বাৰ্থত BTC ইউনিটিৰ স্বাৰ্থত BTC শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এইটো আমি ফ'কাছ কৰিম উদ্দেশ্য এটাই আৰু এই মাছ গেদাৰিঙত আমি যেহেতু বিজেপিয়ে আমাৰ লগত একেলগে আছে একেলগে চৰকাৰত আছে একেলগে কাম কৰিব এইবাৰ সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ গেদাৰিং প্ৰগ্ৰাম লৈছে ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই গেদাৰিঙত একেলগে যোগদান কৰে সেইটো আমি আহ্বান জনাম নিশ্চয় আহিব যেহেতু আমি একেলগে আছে চৰকাৰ বনাই পেলাই চলাই আছে আৰু অতি সোনকালে বিজেপিৰ পৰা 2জন EM পাব এইটো একে কেতিয়া দিব ছাৰ এইটো অহাকালিতো যেহেতু আমাৰ ডেপুটি স্পীকাৰটো